নমস্কাৰ। আসাম এক্সপ্ৰেছ 24ৰ বিশেষ নিবেদন দেওবৰীয়া বিশেষ অনুষ্ঠানটিলৈ পুনৰবাৰ আপোনালোক আটাইকে মই হিমাশ্ৰীয়ে স্বাগতম জনাইছোঁ। কৰোনা ভয়াৱহতাৰ পিছত সমগ্ৰ পৃথিৱী ৰুদ্ধ কৰি দিয়াৰ পাছত আমি সকলো আজি আকৌ এনেদৰে মিলিত হৈছোহি হোজাই জিলাত। হোজাই জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা সকলো লোক আজি ইয়াত মিলিত হৈছেহি। কৰ্মব্যস্তময় জীৱনৰ পৰা আঁতৰি অকণমান সময় কলা সংস্কৃতিৰ মাজেৰে অৱসৰ বিনোদনৰ মাজেৰে তেওঁলোকে অনুষ্ঠানটি প্ৰস্তাৱ বৃদ্ধি কৰিবলৈ আজি সকলো ইয়াত একত্ৰিত হৈছেহি। হোজাই জিলাৰ গণ্যমান্য ব্যক্তিসকল আজি মোৰ সৈতে আছে, আইসকল আছে আৰু নাহৰ গোষ্ঠী। আজি নাহৰ গোষ্ঠীৰ পৰিচালনাত আমাৰ এই দেওবৰীয়া বিশেষ অনুষ্ঠানটি সম্প্ৰচাৰিত হ'ব আৰু নাহৰ গোষ্ঠীৰ সকলো সদস্য আজি মোৰ সৈতে আছে। নাহৰ গোষ্ঠীৰ প্ৰযোজক পৰিচালকসকল আজি আমাৰ সৈতে আছে। পৰৱৰ্তী সময়ত মই তেওঁলোকৰ সৈতে কথা পাতিম। মোৰ সোঁফালে আছে নাহৰ গোষ্ঠীৰ আয়তীসকল আছে, আইসকল আছে, যুৱকসকল আছে আৰু এইফালে আছে গণ্যমান্য ব্যক্তিসকল আছে। প্ৰথমতে অনুষ্ঠানৰ আৰম্ভণিতে মই সকলোকে মোৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ আৰু প্ৰিয় দৰ্শকসকল, গতিকে পলম নকৰি আজি অনুষ্ঠান আৰম্ভণি কৰিবলৈ বিচাৰিছোঁ। নাহৰ গোষ্ঠীৰ দ্বাৰা পৰিৱেশিত প্ৰথমতেই দশৱতাৰ নৃত্যৰ সোৱাদ ল'ব বিচাৰিছোঁ। প্ৰিয় দৰ্শকসকল, চাই থাকিব আজিৰ এই বিশেষ অনুষ্ঠান দেওবৰীয়া বিশেষ। কৃষ্ণায় নমো নমঃ, কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় চ নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজনাভায় রাম 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 হরি হরি হে প্রথমে প্রণাম ব্রহ্মরূপী হনা নারায়ণ জয় রাম রাম রাম। গুৰুজনাৰ অমৰ সৃষ্টি দশৱতাৰ নৃত্য পৰিৱেশন কৰা নাহৰ গোষ্ঠীৰ শিল্পীবৃন্দক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক উদ্যোক্তাই কৈছে যে লকডাউনৰ সময়ত মানে সকলোখিনি নিজৰ নিজৰ কৰ্মত বা মোবাইল গেমতেই হওক বা আন কিবা কামতেই ব্যস্ত থকাৰ যি তেওঁলোকৰ হেঁপাহ তাৰ পৰা অকণমান তেওঁলোকৰ যি প্ৰচেষ্টা সংস্কৃতি আচলতে কলা সংস্কৃতিক আগুৱাই লৈ যোৱাৰ তেওঁলোকৰ যি এধাপ এই প্ৰয়াস দেখি সঁচাকৈ অভিভূত হৈছোঁ আৰু নাহৰ গোষ্ঠীৰ প্ৰতিজন কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মই দৰ্শকক জনাব বিচাৰিছোঁ যে ইমান ধুনীয়াকৈ আইসকল সাজু হৈ আছে, দিহানামৰ কাৰণে সাজু হৈ আছে আৰু দিহানাম পৰিৱেশন কৰিব। অসমীয়া সমাজ জীৱনত দিহানামৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে আচলতে আৰু আইসকলৰ এই প্ৰচেষ্টা দেখি মই নিশ্চয়কৈ সুখী অনুভৱ কৰিছোঁ। আৰু প্ৰিয় দৰ্শকসকল, এইখিনিতে আহকচোন আমি দিহানাম উপভোগ কৰোঁ।
কৰিছোঁ। পোনপ্ৰথমে আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু নাহৰ গোষ্ঠীৰ যি অভূতপূৰ্ব কলা সংস্কৃতিৰ প্ৰতি যি আগ্ৰহ সেয়া দেখি নিশ্চয়কৈ অভিভূত হৈছোঁ। আৰু কি ক'ব এই সম্পৰ্কে, এই গ্ৰুপটো, এই যি নাহৰ গোষ্ঠী আছে, এই নাহৰ গোষ্ঠীৰ সন্দৰ্ভত আপুনি কি ক'ব? ধন্যবাদ। মই জয়তে আছাম এক্সপ্ৰেছ 24 কৰ্মকৰ্তাসকললৈ বিশেষভাৱে মই তেখেতসকলক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি এই নাহৰ সমন্বয় গোষ্ঠীৰ ব্যৱস্থাপনাত আছাম এক্সপ্ৰেছ 24ৰ সহযোগত যি দেওবৰীয়া আড্ডাৰ অনুষ্ঠান ইয়াত আৰম্ভ হৈছে, ইয়াত সকলোৱে আমি অভিভূত হৈ পৰিছোঁ। এই নাহৰ সমন্বয় গোষ্ঠী আমাৰ ইয়াত আজি আৰম্ভ হোৱা কেইবাবছৰো হৈ গৈছে। এই নাহৰ সমন্বয় গোষ্ঠীৰ মূলতেই আমাৰ এই অঞ্চলৰ উদীয়মান যুৱক শ্ৰী ৰাজু গোস্বামী ওতঃপ্ৰোতভাৱে জড়িত। তেওঁৰ প্ৰচেষ্টাতে এই অঞ্চলৰ সকলো ল'ৰা ছোৱালী, ডেকা গাভৰু, আনকি বয়সস্থ লোকসকলো এই নাহৰ সমন্বয় গোষ্ঠীৰ লগত মিলিত হৈছে আৰু তেওঁলোকে এই গোটেই অসমৰ যিখিনি কৃষ্টি সংস্কৃতি সকলো জীয়াই ৰাখি হিন্দু মুছলমান তথা সকলো জাতি ধৰ্মক একত্ৰিত কৰি আগবাঢ়ি যোৱাটো লক্ষ্য ৰাখি নাহৰ সমন্বয় গোষ্ঠী আগুৱাই গৈ আছে। নিশ্চয়কৈ ক'ব লাগিব যে জাতি ধৰ্ম নিৰ্বিশেষে সকলো ইয়াত আহি একত্ৰিত হৈছে আৰু বয়োজ্যেষ্ঠ লোকসকলো আহি উপস্থিত হৈছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এগৰাকী উপদেষ্টা আছে, তেওঁৰ পৰা অকণমান মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিছোঁ। পোনপ্ৰথমে আপোনাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু শ্ৰদ্ধা নিবেদিছোঁ। কি ক'ব নাহৰ গোষ্ঠীৰ সমন্বয়ৰ যি যাত্ৰা, এই যাত্ৰাৰ ওপৰত আপোনাৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে অসম 24 এক্সপ্ৰেছক মই ধন্যবাদ জনাইছোঁ। আৰু নাহৰ সমন্বয় গোষ্ঠীৰ সৃষ্টি হোৱাৰ ফলতে ইয়াত এই অঞ্চলত পিছ পৰি থকা বহু সংস্কৃতি একতা আদি আগবাঢ়ি যাবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলো তেওঁলোকৰ যে পঢ়াৰ বাহিৰেও কিছুমান যে সাংস্কৃতিক আদি লাগে সেই বস্তুখিনি তেওঁলোকে আয়ত্ব কৰিব পাৰিছে। আৰু নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে পঢ়াৰ বাহিৰেও সংস্কৃতি আমি এই জীয়াই ৰাখিব লাগিব আৰু এই কথা তেখেতে কৈছে। আৰু এগৰাকী ব্যক্তি আছে, আমি তেখেতৰ পৰা অকণমান অনুভৱ জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আপোনাক এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। কি ক'ব নাহৰ গোষ্ঠীৰ এই সমন্বয়ৰ বাৰ্তা কঢ়িওৱাত সংস্কৃতিৰ যাত্ৰাত আপুনি কি ক'ব অকণমান? ধন্যবাদ। সৰ্বপ্ৰথম মই আছাম এক্সপ্ৰেছ 24লৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা নিবেদিছোঁ। লগতে নাহৰ সমন্বয় গোষ্ঠীৰ সৌজন্যত আৰু আছাম এক্সপ্ৰেছৰ সহযোগিতাত আমাৰ এই অঞ্চলত অৰ্থাৎ হোজাই জিলাৰ তিনিআলি অঞ্চলত এনেকুৱা এটি জগতগুৰুৰ স্মৃতিৰে জাতীয় সংস্কৃতি ৰক্ষাৰ্থে সমন্বয় নামৰ যিটো তাৎপৰ্য, এই সমন্বয় নাহৰ গোষ্ঠীয়ে আজি এইটো প্ৰমাণ কৰিলে যে অসমত বসবাস কৰা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰ মাজত সমন্বয় আছে। অসমৰ সাতনকুৰীয়া যিটো সমন্বয় এনেকুৱা অনুষ্ঠানৰ জৰিয়তে ৰক্ষা হ'ব বুলি আশাবাদী আৰু আমাৰ নাহৰ সমন্বয় গোষ্ঠী অদূৰ ভৱিষ্যতে অমৰ হওক, এনেকুৱা অনুষ্ঠান সদায় পাতি যাওক, তাকে কামনা কৰি এইখিনি বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। জাতি বৰ্ণ নিৰ্বিশেষে সমন্বয়ৰ ঐক্য বৈ থাকক এয়াই কামনা কৰিছোঁ। আৰু এগৰাকী উপদেষ্টা আছে আমাৰ সৈতে, তেখেতৰ পৰা অকণমান অনুভৱ জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। অকণমান আপোনাৰ অনুভৱ জনাই দিয়ক। ধন্যবাদ জনাইছোঁ আছাম এক্সপ্ৰেছক। আজি নাহৰ সমন্বয় গোষ্ঠীৰ ব্যৱস্থাপনাত ইয়াত আয়োজিত যিটো অনুষ্ঠান সি সঁচাকৈ অতি চমকপ্ৰদ হৈছে। মই অভূতপূৰ্ব সাংস্কৃতিক সমাৰোহ ইয়াত মই দেখিবলৈ পাইছোঁ। নিশ্চয় আপোনালোকেও দেখি সুখী হৈছে যে ইয়াত কাৰ্বি, ডিমাচা কছাৰী, আমাৰ মুছলমান ভাষী, হিন্দু বাঙালী বিভিন্ন জাতি ধৰ্মৰ মানুহৰ ইয়াত সমাৰোহ ঘটিছে। ই সঁচাকৈ মোক অভিভূত কৰি তুলিছে। আৰু আছাম এক্সপ্ৰেছৰ সৌজন্যত বিশেষকৈ হোজাই জিলাৰ উদালি তিনিআলিৰ এই IC অৰ্থাৎ আৰক্ষী চকী প্ৰাংগণত মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই আয়োজনত আজি বহুদিনৰ মূৰত বিশেষকৈ অন্তত এই কৰোণাই আমাক এবছৰ কাল, সুদীৰ্ঘ এবছৰ কাল কোৱা কৰি ৰখাৰ পিছত আজি কিন্তু আমি খোলা মনেৰে আনন্দ স্ফূৰ্তি কৰাৰ সুযোগ পাইছো। ই সঁচাকৈ ই বাৰৰহীনা সংস্কৃতিৰ ষষ্ঠ বৃদ্ধি কৰিছে আৰু ভৱিষ্যত আছাম এক্সপ্ৰেছ তথা আমাৰ যিটো নাহৰ সমন্বয় গোষ্ঠী আছে, এই নাহৰ সমন্বয় গোষ্ঠী দীৰ্ঘজীৱী হওক। আমাৰ নাহৰ সমন্বয় গোষ্ঠীৰ কৰ্মকৰ্তাসকল, বিশেষকৈ আমাৰ ৰাজু গোস্বামী, আয়োজিত মহিলাসকল সকলোকে মই ধন্যবাদ জনাইছো, বয়োজ্যেষ্ঠসকলক ধন্যবাদ জনাইছো আৰু বিশেষকৈ
আছাম এক্সপ্ৰেছৰ এংকৰগৰাকীক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি তেওঁৰ ভৱিষ্যত জীৱন মংগলময় হওক তাকেই মই কামনা কৰিছোঁ। ধন্যবাদ। আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা নিবেদিছো। সাতাম পুৰুষীয়া বয়সৰ অসমৰ সংস্কৃতি আমি জীপাল কৰি ৰাখিব লাগিব। মোৰ সৈতে এগৰাকী সাংবাদিক উপস্থিত আছে, বিশিষ্ট সাংবাদিক, আৰু তেখেতৰ পৰা অকণমান অনুভৱ জানিবলৈ চেষ্টা কৰিম। দাদা, পোনপ্ৰথমে অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো। আৰু নাহৰ সমন্বয় গোষ্ঠীৰ অনৈক্যৰ মাজত ঐক্য ৰখাৰ যি তেওঁলোকৰ প্ৰয়াস, সেই প্ৰয়াসৰ বিষয়ে অকণমান কি ক'ব? মই সৰ্বপ্ৰথমে নাহৰ সমন্বয় গোষ্ঠী আৰু আছাম এক্সপ্ৰেছ দুয়োটা আন্তৰিক ধন্যবাদ জনাইছো, আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছো। আৰু নাহৰ সমন্বয় গোষ্ঠীয়ে গুৰুজনাৰ যি সৃষ্টিৰাজি অধিক প্ৰচাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈ আমাৰ এই বৃহত্তৰ পিছপৰা অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ লোকক একত্ৰিত কৰি এখন সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত যি অৰিহণা তেওঁলোকে যুগত কৰিছে, তেওঁলোকে দিনে নিশাই কাম কৰিছে, এয়াই শংকৰ আজানৰ দেশ। আৰু বৰ্তমান সময়ত অসমৰ যি ৰাজনৈতিক পথাৰখনত দেখা গৈছে সদায় হিংসা, বিদ্বেষ, বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য, তাৰ বিপৰীতে আপোনালোকে যে এই সকলো জাতি জনগোষ্ঠীৰ মিলনভূমিক কৃষ্টি সংস্কৃতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত যি ভূমিকা লৈছে, আমি আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছো। খুবেই প্ৰয়োজন। আৰু গুৰুজনাৰ সৃষ্টিৰাজিৰ আৰম্ভ হোৱা আজিৰ অনুষ্ঠানত নিশ্চয়কৈ শোভা বৃদ্ধি কৰিছে ডিমাচাসকলৰ এই নৃত্যই। আৰু ইমান ধুনীয়াকে নিখুঁতভাৱে তেওঁলোকৰ উপস্থাপন, নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু তেওঁলোক বহু দূৰৰ পৰা আহি এই কলা সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ যি হাবিয়াস, সেই হাবিয়াস দেখি নথৈ সুখী অনুভৱ কৰিছো। কলা সংস্কৃতিৰ এই যাত্ৰাত লোকবাদ্যৰ ভূমিকা নিশ্চয়কৈ গুৰুত্বপূৰ্ণ। প্ৰিয় দৰ্শকসকল, তেন্তে আহকচোন এইখিনি উপভোগ কৰো নাহৰ গোষ্ঠীৰ দ্বাৰা পৰিৱেশিত থলুৱা লোকবাদ্যৰ দলটিক আমি আমন্ত্ৰণ জনাইছো, আৰু তেওঁলোকৰ দ্বাৰা অনুষ্ঠান পৰিৱেশন কৰিব তেওঁলোকে, আৰু আমি এইখিনিতে সেইখিনি উপভোগ কৰিম। ধন্যবাদ।
বিচাৰিছো তোমাৰ নামটো জানিব বিচাৰিছো নমস্কাৰ মোৰ নাম শ্ৰী অম্লানজ্যোতি ভূঞা অম্লানজ্যোতি ভূঞাৰ পৰা আমি আকৌ বাহিৰ সুৰ শুনিম প্ৰিয় দৰ্শকসকল তেন্তে উপভোগ কৰোঁ আহক এইখিনিতে বাহিৰ সুৰ সংস্কৃতিৰ সোৱাদো ললো বাহিৰ সুৰ শুনিলো কিন্তু এইখিনিতে আমি এটি বিশেষ আকৰ্ষণ বুলি ক'ব লাগিব আৰু সৰু ল'ৰা ছোৱালীয়ে সঁচাকৈ মনবিলাক পোহৰাই ৰাখে আৰু মোৰ দুয়োফালে দুজনী কণমানি আছে ইমান ধুনীয়াকে সাজি কাচি ওলাই আহিছে আৰু গামখাৰু পিন্ধিছে খোপাও বান্ধিছে আৰু তেওঁলোকে এইখিনিতে এটি নৃত্য পৰিৱেশন কৰিব আৰু মই কণমানিজনীৰ পৰা অকণমান মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম মাইনা তুমি এতিয়া ইয়াত নাচিবানে কি নাচিবা কি নাচিবা বিহু সকলে কিন্তু আমি উপভোগ কৰোঁ হওক আইসকলৰ বিয়ানাম ধন্যবাদ জ্ঞাপন কৰিছো আৰু এইখিনিতে কণমানি এজনী আছে আৰু তাই এটি কবিতা গুণগুণাব নমস্কাৰ মোৰ নাম সন্ধ্যা হাজৰিকা মই এটা কবিতা আবৃত্তি কৰিম কবিতাৰ নাম পখিলা চোৱাচোন পখিলাটি কেনেনো শুৱনি কেনেনো ধুনীয়া তাৰ পাখি দুয়োখনি ৰঙা নীলা হালধীয়া সৰু পখিলাৰ কণ কণ পাখি মাৰি উৰি গুচি যায় ইমান ধুনীয়াকে কবিতা আবৃত্তি কৰিছা তোমাক ধন্যবাদ জ্ঞাপন কৰিছা আৰু এইখিনিতে আৰু এজনী ছোৱালী ছোৱালী এজনী আছে তাই এটি কবিতা আবৃত্তি কৰিব মানে গেটআপটো দেখি পেলাই মোৰ প্ৰথমতে ল'ৰা বুলি ভাবিছিলো একো নাই বাৰু লাষ্ট কৰিছা একো নাই গাই দিয়া হাতীৰ সমান তোমাৰ গাটো হাতীৰ সমান বল হওক দেই আৰু ভগৱানে তোমাক মংগল কৰক আৰু অসমীয়া সমাজ জীৱনত এনেদৰে বিয়ানাম আৰু আইনামৰ যি ধাৰা সেই ধাৰা বৈ থাকক আমি তাৰে কামনা কৰিছো আইসকললৈ মই জনাইছো কৃতজ্ঞতা জনাইছো আৰু ধন্যবাদ জ্ঞাপন কৰিছো প্ৰিয় দৰ্শকসকল
আহি আমি অনুষ্ঠানৰ একেবাৰে শেষ পৰ্যায়ত উপনীত হৈছোহি আৰু মই পুনৰতে কৈছো আজি মই উপস্থিত আছিলো হোজাই জিলাত উপস্থিত আছিলো আৰু 2012 চনতে জন্ম দিয়া এটি সাংস্কৃতিক গোষ্ঠী আৰু 2012 চনৰ পৰা 2017 চনত প্ৰথমবাৰৰ বাবে মঞ্চত তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰিছে আৰু 2017 চনত এটি জন্ম হোৱা এজোপা আচলতে গছ আৰু কলিৰ পৰা এজোপা গছলৈকে এই সাংস্কৃতিক গোষ্ঠী আগুৱাই নিয়াত তেওঁলোকৰ যি ভূমিকা এই বৃহত্তৰ হোজাই জিলাত সাংস্কৃতিকভাৱে পিছপৰা এখন ঠাইত ইমান ধুনীয়াকে আড়ম্বৰপূৰ্ণ সাংস্কৃতিক যাত্ৰা এই যি যাত্ৰা আগুৱাই নিয়াৰ মূল হোতা ৰাজু গোস্বামী তেখেত মোৰ সৈতে উপস্থিত আছে আৰু তেখেতৰ পৰা এই যি যাত্ৰা এই যাত্ৰাৰ বিষয়ে অলপমান জানিবলৈ চেষ্টা কৰিম প্ৰিয় দৰ্শকসকল আমি ৰাজু গোস্বামীৰ পৰা নাহৰ সাংস্কৃতিক গোষ্ঠীৰ জন্মৰ পৰা বৰ্তমানলৈকে যি পৰিকল্পনা সেই পৰিকল্পনাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আৰু এজন শিল্পী হিচাপে মই শ্ৰদ্ধা জ্ঞাপন কৰিছো নাহৰ সাংস্কৃতিক গোষ্ঠীৰ বৰ্তমান পৰ্যায়ত আৰু ভৱিষ্যতলৈ কেনেধৰণে আগুৱাই নিয়াৰ প্ৰয়াস কৰিব ধন্যবাদ প্ৰথমতে আসাম এক্সপ্ৰেছ 24 সকলো সাংবাদিক বন্ধুলৈ লগতে আপোনালৈ আমি আন্তৰিক ধন্যবাদ জনাইছো নাহৰ সমন্বয় গোষ্ঠীৰ তৰফৰ পৰা কথা হ'ল আমি হোজাই জিলাখনৰ ভিতৰত অতিকৈ পিছপৰা অঞ্চল বুলি ক'লেও ভুল কোৱা নহ'ব ইয়াত 7 ঘৰৰ পৰা আৰু জোঠাং বস্তিত 7 ঘৰ আৰু আমাৰ এইফালে 12 ঘৰ টোটেল অসমীয়া মানুহ আমি ইয়াত আছো বসবাস কৰি আৰু যেতিয়া আমি এটা ভাবিছিলো মই লংকা বা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগত মই জড়িত হৈ আছিলো তেতিয়া মোৰ বৌহঁতে তথা মোৰ বান্ধৱীও আছিলে আৰু ভগ্নীসকলে ক'লে যে আমি ইয়াত এখন বিহু পাতিব লাগে আৰু সেই হিচাপে মই বৌহঁতক লগত লৈ পেলাই প্ৰথম নাহৰ সমন্বয় গোষ্ঠী হিচাপে প্ৰথম নাহৰ আছিলে তাৰপিছত আমি সমন্বয় গোষ্ঠী নামাকৰণ কৰিছো তাই গঠন কৰিলো আৰু সেই হিচাপে বৌহঁতক লগত লৈ পেলাই মই জ্যোতিকা ভূঞা প্ৰথম সভানেত্ৰী আছিলে প্ৰিয়ংকা বৰা প্ৰথম সম্পাদিকা আছিলে কৈ পেলাই মই সাংস্কৃতিক সম্পাদকৰ দায়িত্ব লৈ পেলাই প্ৰথম অনুষ্ঠানটো কৰিলো তাৰপিছৰ পৰাই আমি নাহৰ সমন্বয় গোষ্ঠী আমি চিন্তা কৰিলো যে সকলো জাতি জনগোষ্ঠী যদি ইয়াত সংমিশ্ৰণ কৰা হয় তেতিয়াহ'লে এটা সমন্বয় যদি বাৰ্তা দিব প্ৰেৰণ কৰো তেতিয়াহ'লে মোৰ গাঁওখনৰ লগতে মোৰ যিখিনি অঞ্চলৰ আছে অঞ্চলৰ সকলো জনগোষ্ঠীক আমি সামৰি ল'ব পাৰিম সেই হিচাপে আমি সমন্বয় ইয়াত জড়িত কৰিলো আৰু সমন্বয় গোষ্ঠী নামাকৰণ কৰিলো হয় নিশ্চয়কৈ ক'ব লাগিব এগৰাকী শিল্পীৰ এয়াই উদাৰ আচলতে মনোভাৱ আৰু পিছপৰা নিজৰ গাঁওখনক বিশ্বৰ দৰবাৰত এখোজ লৈ যোৱাৰ তেওঁৰ যি প্ৰয়াস আৰু নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছো প্ৰতিজন কলা কৌশলীলৈ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আৰু এটি বিহুৰে আজিৰ অনুষ্ঠান আমি সামৰিব লাগিব পৰৱৰ্তী খণ্ডত চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান দেওবৰীয়া বিশেষ সমন্বয় ৰাখো
চুৰাটো